ফৰেষ্ট ডিপাৰ্টমেণ্ট বন বিভাগৰ চাকৰি সকলোতকৈ কম কাট অফ যোৱা পোষ্ট কোনটো সকলোতকৈ বেছি কাট অফ যোৱা পোষ্ট কোনটো হাই বন্ধুসকল ওয়েলকাম বেক টু আৱাৰ বিজুদেৱ ষ্টাডিয়ান ফকিৰাগ্ৰাম ফিজিকেল একাডেমি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দি আছোঁ যে আমালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড এএফপিএফ ইয়াৰ পিছত আমালোকৰ ড্ৰাইভাৰ কনষ্টেবল লগতে ড্ৰাইভাৰ সো যেহেতু আমালোকৰ প্ৰায় 5টা পদ আছিলে সো তাৰ ভিতৰত তোমালোকৰ কোনটো পোষ্টৰ হাইয়েষ্ট কাট অফ যাব আৰু কোনটো পোষ্ট তোমালোকৰ ল' কাট অফ যাব সো আজি মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দি আছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে তোমালোকে আমাৰ চেনেলটি নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো বন্ধুসকল তোমালোকক ইয়া চাই লোৱা মই জনাই দি আছোঁ ইয়াতে সো প্ৰথমে মই তোমালোকক কৈ দি আছোঁ যে তোমালোকৰ কোনটো পোষ্ট কাট অফটো বেছি যাব তাৰপিছত মই তোমালোকক জনাই দিম তোমালোকৰ কোনটো পোষ্ট কাট অফটো কমকৈ যাব সো ইয়াত তোমালোকে চাইছে ফাৰ্ষ্ট তোমালোকৰ প্ৰথমে হাইয়েষ্ট কাট অফ যাব কোনটো এই আমালোকৰ যিটো এএফপিএফ আছে এএফপিএফটো তোমালোকৰ বহুত বেছি কাট অফ যাব এতিয়া বহুতে ভাই ভণ্টিসকলে কোৱেশ্চন কৰিব পাৰে সো যেহেতু এইটো আমালোকৰ অকল মেট্ৰিক পাছ 10 পাছ হয় এইটো আমালোকৰ কাট অফটো কিয় বেছি যাব আমালোকৰ যিটো ফৰেষ্ট গাৰ্ড আছে সেইটোতো কাট অফ বেছি যাব পাৰিলেহেঁতেন কিন্তু ফৰেষ্ট গাৰ্ডটো আমালোকৰ কিয় কাট অফটো বেছি নাযাব বা আমালোকৰ এএফপিএফ কনষ্টেবলটো কিয় কাট অফটো বেছি যাব সো এতিয়া তোমালোকে চাই লওক বন্ধুসকল সো মই তোমালোকক জনাই দি আছোঁ এতিয়া সো এই আমালোকৰ যিটো এএফপিএফটো আছে সো এইটো অকল যিসকলে মেট্ৰিক পাছ কৰিছে 10 পাছ কৰিছে সেই বন্ধু বান্ধৱীসকলেহে এপ্লাই কৰিব পাৰিছিলে এইটো পোষ্টত এটা কথা তোমালোকে মনত ৰাখিব প্ৰায় আমালোকৰ মেট্ৰিক পাছ কেণ্ডিডেট বা আমালোকৰ মেট্ৰিক পাছ বন্ধু বান্ধৱীসকলে বহুত আছে সেইসকলেহে এই পোষ্ট আমালোকৰ অকল এইটো পোষ্টতে অনলাইন আবেদন কৰিছে এএফপিএফ আৰু কিছুমান যিসকলৰ 18 to 25 বছৰৰ ভিতৰত আছে তেওঁলোকে সেইফালে হাই ছেকেণ্ডেৰী পাছ কৰিছে বিএ পাছ কৰিছে তেওঁলোকক কিন্তু এই আমালোকৰ যিটো এএফপিএফ আছে ইয়াত এপ্লাই কৰিব পাৰিছে লগতে যিসকলে অকল মেট্ৰিক পাছ কৰিছে ধৰি লওক 18 বছৰ হৈছে 20 বছৰ হৈছে অকল মেট্ৰিক পাছ কৰিছে তেওঁলোকে কিন্তু এইটোৱে পোষ্টত অনলাইন আবেদন কৰিব পাৰিছে অকল যিটো আমালোকৰ এএফপিএফ অৰ্থাৎ যিটো আমালোকৰ এএফপিএফ পোষ্টটো আছে এইটো আমালোকৰ অকল মেট্ৰিক পাছৰ কাৰণে আৰু এইটো পোষ্টত বহুতে কেণ্ডিডেটে অনলাইন আবেদন কৰিছে এতিয়া তোমালোকৰ সেকেন্ড কাট অফ কোনটো যাব যেহেতু ফাৰ্ষ্ট তোমালোকৰ কাট অফটো প্ৰায় তোমালোকৰ এএফপিএফ যাব আৰু এইটো মই তোমালোকৰ এটা অনুমান দিওঁ মই তোমালোকৰ এটা এক্সপেক্টেড কাট অফ জনাই দিওঁ ইয়াতে সো প্ৰায় তোমালোকৰ 32 প্লাছ তোমালোকৰ এই এএফপিএফটো 32 প্লাছ থাকিব পাৰে যেহেতু ইয়াত তোমালোকৰ পদৰ সংখ্যা একেবাৰে কম প্ৰায় আমালোকৰ কিমান পদ 981 পোষ্ট টোটেল আৰু ইয়াৰ ভিতৰত তোমালোকৰ যেটো বহুতে কেণ্ডিডেট অনলাইন আবেদন কৰিছে সেইকাৰণে তোমালোকৰ এএফপিএফ পোষ্টটো বহুত কাট অফ যোৱাৰ চান্স আছে সেকেন্ডত তোমালোকৰ কোনটো পোষ্ট কাট অফ আহি যাব এতিয়া তোমালোকে চাই লও সেকেন্ডত তোমালোকৰ আহি যাব এই আমালোকৰ যেটো ফৰেষ্ট গাৰ্ড আছে ফৰেষ্ট গাৰ্ডটো সেকেন্ডত তোমালোক আহি যাব কিয় আহিব তোমালোকে এতিয়া চাই লও যেহেতু এই ফৰেষ্ট গাৰ্ড তোমালোকৰ প্ৰায় 18 to 40 বছৰলৈকে তোমালোকৰ ধৰি দিয়া আছে প্ৰায় 18 পৰা 40 বছৰলৈকে তোমালোকৰ দিয়া আছে আৰু যিসকলৰ 25 বছৰৰ পিছত আছে তেওঁলোকে কিন্তু এই আমালোকৰ এএফপিএফ কনষ্টেবলটোত এপ্লাই কৰিব পৰা নাই অকল যিটো আমালোকৰ ফৰেষ্ট গাৰ্ড আছে ইয়াতহে এপ্লাই কৰিছে কিন্তু এই যিটো আমালোকৰ ফৰেষ্ট গাৰ্ডটো আছে তাতে কিন্তু আকৌ মেট্ৰিক পাছ যিসকলে অকল 10 পাছ কৰিছে মেট্ৰিক পাছ কৰিছে তেওঁলোকে কিন্তু এই আমালোকৰ ফৰেষ্ট গাৰ্ডটোত অনলাইন আবেদন কৰিব পৰা নাই এইটো কিন্তু তোমালোকৰ সকলে জানে এইটো আমালোকৰ 12 পাছ লাগে এই আমালোকৰ ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ হলে তোমালোকক 12 পাছ লাগে আৰু তোমালোকৰ যদি 12 পাছ নাই তেনেহলে এইটো পোষ্টত অনলাইন আবেদন কৰিব পৰা নাই এই কাৰণে এই পোষ্টটো তোমালোকৰ সেকেন্ডত কাট যাব আৰু কিছু মানে 25 বছৰৰ ভিতৰত বন্ধু বান্ধৱীসকলে কৰিছে কি তেওঁলোকে মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ কৰিছে তাৰ পিছত কিছুমানে বিএ পাছ কৰিছে সেই কাৰণে হিয়তে কিন্তু এইটো পোষ্টটো পাৰিলেও কিন্তু যেটো আমালোকৰ এএফপিএফটো আছে তাতে কিন্তু বহুত বেছি কেণ্ডিডেট আৰু যেটো ফৰেষ্ট গাৰ্ড আছে যেহেতু তাতে হাই ছেকেণ্ডেৰী লেভেল তাতে 12 পাছ লেভেল সেই কাৰণে তাতে কিন্তু অলপমান কাট অফটো কম যাব মানে ফাৰ্ষ্ট তোমালোকৰ কাট অফটো বেছি যাব এএফপিএফটো তাৰ পিছত তোমালোকৰ ফৰেষ্ট গাৰ্ডটো ইয়াত যদি আমি কবলৈ যাওঁ তেনেহলে তোমালোকৰ 31 প্লাছ তোমালোকৰ 31 প্লাছ থাকিলেহে তোমালোকৰ নামটো হোৱাৰ চান্স আছে যেটো আমালোকৰ ফৰেষ্ট গাৰ্ড আছে এইটো তোমালোকৰ সেকেন্ডত হৈ গল তাৰ পিছত আহি গল তোমালোকৰ থাৰ্ডত কোনটো পোষ্ট যাব
থাৰ্ডত তোমালোকৰ যাব সেইফালে যিটো তোমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আছে ফৰেষ্টাৰ গ্ৰেড যিটো তোমালোকৰ 1 পদটো আছিলে প্ৰায় ইয়াত তোমালোকৰ BA পাছ থাকিব লাগিব তেতিয়াহে এজন প্ৰাৰ্থীয়ে বা এজন বন্ধু বান্ধৱী সকলে এপ্লাই কৰিব পাৰিব যিটো আমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 পোষ্টটো আছিলে সো যেহেতু ইয়াত বহুতে কেন্ডিডেটে অনলাইন আবেদন কৰিব পৰা নাই কিয় সো যেহেতু বহুতে বিয়া পাছটো নাই সেই কাৰণে যেহেতু আমালোকৰ ফাৰ্স্ট কাট অফ কোনটো যাব ফাৰ্স্ট কাট অফ যাব তোমালোকৰ হাইয়েষ্ট কাট অফ যাব AFPF কনষ্টেবল তাৰ পিছত যাব তোমালোকৰ ফৰেষ্ট গাৰ্ড তাৰ পিছত যাব তোমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্টাৰ গ্ৰেড 1 ৰ কাট অফটো কিমান থাকিব পাৰে মই তোমালোকক এইটো জনাই দি আছো এটা অনুমান দি তোমালোকৰ যদি 28 মান যদি থাকে প্লাস 29 ৰ ভিতৰত যদি থাকে তেনেহলে তোমালোকৰ এই ফৰেষ্টাৰ গ্ৰেড 1 ত তোমালোকৰ কাট অফটো যোৱাৰ চান্স আছে কিয়নো যেহেতু ইয়াতে পোষ্টটো কম বেছি কম নাযাব কিন্তু আৰু বেছি কমও নাযায় যেহেতু ইয়াৰ পোষ্টৰ সংখ্যা কম আছে সেই কাৰণে তোমালোকৰ 28 + 29 এনেকুৱা ধৰণৰ থাকিব পাৰে তোমালোকৰ কাট অফটো এইটো তোমালোকৰ 3 গল তাৰ পিছত আহি গল তোমালোকৰ 4 কাট অফ কোনটো যাব 4 কাট অফ যাব তোমালোকৰ এই আমালোকৰ যেটো ড্ৰাইভাৰ পদটো আছে এনে যেটো ড্ৰাইভাৰ যেটো তোমালোকৰ 25 ৰ ওপৰত আৰু 40 বছৰৰ ভিতৰত যেটো আমালোকৰ চান্স পাইছে ড্ৰাইভাৰ সকলে তাতে তোমালোকৰ মানে 18 to 40 দিয়া আছে কিন্তু কিছু মানে আছে কিয় যে তোমালোকৰ 25 বছৰৰ ওভাৰ হৈছে তেওঁলোকে কিন্তু যেটো এনে ড্ৰাইভাৰ আছে তাতে এপ্লাই কৰিব পাৰিছিল আৰু তাৰ বয়সটো প্ৰায় 40 বছৰলৈকে ধৰি দিয়া আছিল সেই ড্ৰাইভাৰটো তোমালোকৰ কাট অফটো কম যাব মানে 4 নম্বৰৰ কাট অফটো যাব যেহেতু তাতে তোমালোকে এটা কথা মন কৰিব যি সকলে 25 বছৰৰ ওপৰৰখিনি যি সকলে অনলাইন আবেদন কৰিছে তেওঁলোকে কিন্তু ইমান এটা ভাল মাৰ্ক আনিব পৰা নাই কিয় ইমান এটা ভাল মাৰ্ক আনিব পৰা নাই যেহেতু তেওঁলোকে ৰানিংটো ইমান নাই বা লং জাম্পটো ইমান নাই বহুজন কেণ্ডিডেট ফেইল কৰিছে আমালোকৰ ড্ৰাইভাৰ পোষ্ট যেটো আমালোকৰ এনে ড্ৰাইভাৰ পদটো আছিল তাতে ফেইল কৰিছে বহুত কেণ্ডিডেট আৰু কিছু মানে পা কৰিছে 21 22 23 24 মানে 25 ৰ ভিতৰহে পাইছে ওপৰৰ যাবই পৰা নাই কিন্তু যেহেতু তেওঁলোকৰ ইমান ৰানিং ভাল নহয় ইয়াৰ পিছত তোমালোকৰ লং জাম্প মানে ভাল নহয় সেই কাৰণে হিয়তৰ মাৰ্কটো বেছি নাই আৰু সেই কাৰণে তোমালোকৰ ড্ৰাইভাৰ পোষ্টত বহুত বেছি চান্স আছে এইটো তোমালোকৰ 4 নম্বৰ হৈ গল তাৰ পিছত সকলোতকৈ কম কাট অফ যোৱা পোষ্ট কোনটো যেটো তোমালোকৰ 5 নম্বৰৰ আহি গল ড্ৰাইভাৰ কনষ্টেবল এই ড্ৰাইভাৰ কনষ্টেবলটো তোমালোকৰ সকলোতকৈ কিয় কাট অফ কম যাব এইটো মই তোমালোকক এতিয়া জনাই দি আছো তোমালোকে চাই লোৱা সো তোমালোকে জানে এই আমালোকৰ ড্ৰাইভাৰ কনষ্টেবল বেটটো অকল যি সকলে 18 পৰা 25 বছৰৰ ভিতৰ আছে তেওঁলোকেহে ইয়াত অনলাইন আবেদন কৰিব পাৰিছিল আৰু ইয়াত কিন্তু তোমালোকৰ ড্ৰাইভাৰ পোষ্ট যেটো দুটা আছে দুটাতে কিন্তু তোমালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিছিল তোমালোকৰ LMB নহয় কিয় বা SMB নহয় কিয় যিকোনো নহয় তোমালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিছিল তেতিয়াহে তোমালোকে অনলাইন আবেদন কৰিব পাৰিছিল আমালোকৰ ড্ৰাইভাৰ পোষ্টৰ আৰু তেতিয়াহে তোমালোকে এজন যোগ্য প্ৰাৰ্থী হয় আমালোকৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে সেই কাৰণে যেহেতু 18 to 25 18 পৰা 25 বছৰৰ ভিতৰত বহুত ভাই ভণ্টি সকলৰ ড্ৰাইভিং লাইসেন্সটো নাই যেহেতু 18 পৰা 25 বছৰৰ ভিতৰত বেছি এটা বয়স নহয় আৰু তেতিয়া কিন্তু বহুতে আমালোকৰ এই ড্ৰাইভিং লাইসেন্সটো নবনায় যে তোমালোকৰ 18 পৰা 25 বছৰৰ ভিতৰত ড্ৰাইভিং লাইসেন্সটো নাই আৰু যদিও দুজন এজনকে বনাইছে তোমালোকৰ সংখ্যাটো বহুত কম আছে সেই কাৰণে সকলোতকৈ কম কাট অফ যোৱা পোষ্টটো হল তোমালোকৰ ড্ৰাইভাৰ পোষ্টটো আৰু ইয়াত মই তোমালোকৰ এটা অনুমান দিছো আৰু এই তোমালোকৰ যেটো ড্ৰাইভাৰ কনষ্টেবল আছে ইয়াত তোমালোকৰ কাট অফটো কিমান থাকিব পাৰে আৰু লগতে যেটো তোমালোকৰ ড্ৰাইভাৰ আছে তোমালোকৰ দুটাই এনে ড্ৰাইভাৰ আৰু যেটো ড্ৰাইভাৰ কনষ্টেবল আছে এই দুটা মিলি তোমালোকৰ কাট অফটো কিমান থাকিব পাৰে মই তোমালোকক অনুমান দিছো সো তোমালোকৰ যেটো 26 + 27 আছে তোমালোকৰ 26 + যদি 27 আছে তেনেহলে তোমালোকৰ নামটো বহুত বেছি অহাৰ চান্স আছে কিয় মই তোমালোকক এইটো এতিয়া জনাই দি আছো তোমালোকে চাই ল বন্ধুমণি কল এইফালে তোমালোকে চাইছে ইয়াত মই কৈছো যে এটাকে পোষ্টত এটা পোষ্টত 10 জনকৈ মাতিব এই আমালোকৰ যেটো ড্ৰাইভাৰ বস্তু আছে কনষ্টেবল ড্ৰাইভাৰ আৰু যেটো আমালোকৰ এনে ড্ৰাইভাৰটো আছে তাতে আমালোকৰ এটাকে পোষ্টত 10 জনকৈ কেণ্ডিডেট মাতিব তেনেহলে আমালোকৰ তাতে কিমান পোষ্ট আছিল তোমালোকে জানে নে এইফালে আমালোকৰ যেটো ড্ৰাইভাৰ কনষ্টেবল তাতে আমালোকৰ পোষ্ট আছিল কিমান 36 আৰু যেটো আমালোকৰ সেইফালে যেটো এনে ড্ৰাইভাৰ আছে তাতে আমালোকৰ 142 টোটাল আমালোকৰ কিমান হৈ গল টোটাল আমালোকৰ ইয়াতে 178 পোষ্ট আছিল টোটাল আৰু এইটো যদি আমি
10 দি ইনটু কৰোঁ তেনেহ'লে আমালোকৰ ফাইনেলি কিমান আহি যায় 1780 পোষ্ট আহি যায় আমালোকৰ ড্ৰাইভাৰ কনষ্টেবল এণ্ড ড্ৰাইভাৰ পদৰ কেণ্ডিডেট মানে টোটেলি আমালোকৰ 1780 জন কেণ্ডিডেটে এই এক্সাম দিব পাৰিব আমালোকৰ ড্ৰাইভাৰ পোষ্টত এক্সাম নহয় মানে এইটো যেটো তোমালোকৰ আগতীয়াকৈ যেটো গাড়ী চলাব দিব স্কিল টেষ্ট হ'ব এটা সেই টেষ্টটো তোমালোকক দিব লাগিব আৰু তাতে তোমালোকৰ 10 মাৰ্ক থাকিব আৰু 10 মাৰ্কৰ ভিতৰত তোমালোকে 5 মাৰ্ক পাব লাগিব তেতিয়াহে তোমালোকে পাছ কৰিব আৰু তোমালোকে গাড়ী কেনেকৈ হয়তো মানে চলাব পাৰিব বা ক'ত কিমান মাৰ্ক আছে ইয়াৰ ওপৰত মই তোমালোকক আৰু এটা ভিডিও বনাই দিবৰ চেষ্টা কৰিম সো বন্ধুনে গল যিসকলে ড্ৰাইভাৰ পোষ্টত অনলাইন আবেদন কৰিছে তোমালোকৰ কাটঅফটো বহুত কম যাব তোমালোকৰ যদি 26 অৰ্থাৎ ক'বলৈ গ'লে তোমালোকৰ যদি 25 আছে তেনেহ'লে তোমালোকে ভালকে গাড়ী চলাই শিকোৱা আৰু লগতে তোমালোকে ভালকে ষ্টাডি কৰি যোৱা তোমালোকৰ নামটো আহিব যিহেতু এটাকে পোষ্টত 10 জনকে মাতিব আৰু এটা বন্ধুনে গল মই তোমালোকক এটা কথা ক'বলৈ বিচাৰিছো সো যিসকলে এনে যিকোনো কাষ্টৰে তোমালোকৰ যদি সেইফালে ল'ৰাসকলৰ 28 মাৰ্ক আছে ল'ৰাসকলৰ যদি 28 মাৰ্ক আছে আৰু ছোৱালীসকলৰ যদি তোমালোকৰ সেইফালে 25 মাৰ্ক আছে তেনেহ'লে তোমালোকে ষ্টাডি কৰি যোৱা কিয়নো তোমালোকে এটা কথা মনত ৰাখিব সেইফালে আমালোকৰ 14135 জন পৰীক্ষা দিব পাৰিব পেৰা আমালোকৰ এতিয়া যেহেতু পিএসটি পিএটি কোৱালিফাই হৈ গল সো এতিয়া আমালোকৰ প্ৰায় 14135 জন কেণ্ডিডেটে পৰীক্ষা দিব পাৰিব আৰু 14135 জন ল'ৰা ছোৱালীয়ে কম নহয় আৰু তাৰ ভিতৰত যদি তোমালোকৰ নামটো আহি যায় তেতিয়া তোমালোকে কি কৰিব আৰু তোমালোকৰ এক্সামটো কেতিয়া হ'ব সো ইয়াৰ ওপৰত মই তোমালোকক আৰু এটা ভিডিও বনাই দিম সো ইয়াতো মই তোমালোকক অলপমান কৈ দিছো ইয়াতে তোমালোকৰ এক্সামটো এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত নহলে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত হোৱাৰ বহুত বেছি চান্স আছে আৰু যেনে তোমালোকৰ ভাইবাটো আছিলে ভাইবাটো তোমালোকৰ এপ্ৰিল মাহৰ যেটো লাষ্ট উইক আছে লাষ্ট উইকত হোৱা তোমালোকৰ বহুত সম্ভাৱনা আছে আৰু যেহেতু আমালোকৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ কৈ দিছিলে যে তোমালোকৰ মে মাহৰ 10-12 তাৰিখৰ ভিতৰত তোমালোকৰ এপইন্টমেন্টখিনি দিয়া হ'ব আৰু যেহেতু তোমালোকে এইটো সকলে জানে যে এপ্লাই শেষ হোৱাৰ পিছত তোমালোকৰ দুদিনমান পিছত তোমালোকৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে আৰু তোমালোকৰ 3 দিনমান পিছত তোমালোকৰ ৰেলি পিএসটি এণ্ড পিইটি আৰম্ভ হৈ গৈছে সেই কাৰণে তোমালোকৰ যিকোনো মুহূৰ্ত বা যেহেতু তোমালোকৰ এই মাৰ্চ মাহটো তোমালোকৰ পিএসটি পিইটি চলিব সো বন্ধুসকল তোমালোকে চিন্তা কৰিবলগীয়া এখনি তোমালোকক আৰু মই নেক্সট ভিডিও বনাই দিম সো বন্ধুসকল গল আজিৰ কাৰণে এইটো আছিল আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ভিডিও যদি ভিডিওটো ভাল পালে তেনেহলে সকলো আপোনালোকে শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো নতুন আপডেটসমূহ সকলোৰে আগত পাবলৈ জয় অসম